নমস্কাৰ বন্ধু বান্ধৱীসকল আজি বহুদিনৰ পিছত মই আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ ৰেচিপিটো হ'ল এগ চপৰ ৰেচিপি আপোনালোক সকলোৱে এগ চপ বনাই খাইছে নহয় জানো কিন্তু মই আজি অলপ বেলেগ ধৰণে এগ চপ বনাইছিলোঁ সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো এই ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ আহকচোন এতিয়া আমি ভিডিঅ'টো চাই লওঁ প্ৰথমতে মই আলু পাঁচটা বইল কৰি ভালদৰে ঠাণ্ডা কৰি লৈছিলোঁ এতিয়া আলুখিনিত গৰম মছলা আৰু হালধি পাউডাৰ আধা চামুচৰ লগতে জিৰা আৰু জালুকৰ গুড়ি সামান্য পৰিমাণৰ দি ভালদৰে পিটিকি লৈছোঁ দুটা মিডিয়াম সাইজৰ পিয়াজ মই সৰু সৰুকৈ কাটি লৈছোঁ লগতে সৰু সৰু 4 ফুটা নহৰু এটুকুৰা সৰু সাইজৰ আদা আৰু 3টা জলকীয়া মিহিকৈ কাটি লৈছোঁ এতিয়া এখন কেৰাহীত 1 চাহ চামুচ মিঠাতেল দি ল'ম মিঠাতেলখিনি গৰম হৈ অহাত ইয়াত মই গোটা জিৰা আধা চাহ চামুচ এড কৰি দিম জিৰাখিনি অকণমান ভজাৰ পিছত ইয়াত কাটি ৰখা পিয়াজৰ আধা অংশ আৰু নহৰু আদা জলকীয়া দি আলুৰে সৈতে সামান্য ভাজি ল'ম এইখিনি সময়তে ইয়াত মই নিমখো এড কৰি দিম এতিয়া আলুখিনি এটা বাচনত উলিয়াই ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম আলুখিনি ঠাণ্ডা হয় মানে মই বইল কৰি ৰখা কণী দুটাৰ বগা অংশ সৰু সৰুকৈ কাটি ল'ম এতিয়া এখন কেৰাহীত 2 চাহ চামুচ মিঠাতেল দি বাকি থকা পিয়াজৰ সৈতে কাটি ৰখা কণীখিনি ভাজি ল'ম ইয়াত মই সৰু সৰুকৈ কাটি ৰখা কাজু বাদাম আৰু সামান্য নিমখ দিম
কণীৰ বগা অংশখিনি অলপ সময় ভাজি লৈ ইয়াত মই হালধীয়া অংশখিনিও দি 1 মিনিটৰ কাৰণে ভাজি ল'ম। আলুখিনি ঠাণ্ডা হ'লত এটা বাটিত 3 চামুচ কৰ্ণফ্ল'ৰ আৰু 3 চামুচ পানী দি ভালদৰে মিহলাই ল'ম আৰু অন্য এটা বাটিত অলপমান শুকান কৰ্ণফ্ল'ৰ লৈ লৈছোঁ। এতিয়া অলপ আলু হাতত লৈ চামুচেৰে মাজৰ অংশ অলপ হেঁচি কণীৰ মিশ্ৰণখিনি সুমুৱাই কৰ্ণফ্ল'ৰত তিয়াই শুকান কৰ্ণফ্ল'ৰ দি ভালদৰে লৰাই লৈছোঁ। আপোনালোকে শুকান কৰ্ণফ্ল'ৰৰ সলনি ব্ৰেড ক্ৰাম্বছ নাইবা বিস্কুটৰ গুড়িও ইউজ কৰিব পাৰে। এতিয়া এখন কেৰাহীত 1 কাপ জোখৰ মিঠাতেল দি তেল গৰম হোৱাত চপকেইটা দি দিম। চপকেইটা এতিয়া দুইটা চাইডৰ পৰা ভালদৰে ভাজি ল'ম। চপকেইটা ভালদৰে ভাজি হ'লত মই এতিয়া এখন প্লেটত এইকেইটা উলিয়াই ল'লোঁ। ৰেচিপিটো কেনেকুৱা লাগিল মোক আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু লগতে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।